শ্ৰদ্ধাৰ ৰাইজ আপোনালোকক মই অনুৰোধ কৰিম যে আমাৰ এই পিছপৰা ধুবুৰী জিলাৰ উন্নয়নৰ কাৰণে হিন্দু মুছলমান খ্ৰীষ্টিয়ান আমি সকলো মানুহে লগ লাগি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সমৰ্থন কৰিব লাগে। আজি বাৰে বাৰে ধুবুৰীত আজমল সাহেবক এমপি বনাই আমাৰ কোনো লাভ নাই, কাৰণ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'ব আৰু ধুবুৰীৰ এমপি জনো বিজেপি হ'ব, তেতিয়াহে ধুবুৰীত আমাৰ ৰেলগাড়ী ডাবল স্পীডত চলিব। কিন্তু যদি দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ধুবুৰীত এমপি আজমল ৰেলগাড়ী 10 স্পীডতো নচলে। কিন্তু ইয়াত যদি এমপি বিজেপি, দিছপুৰত বিজেপি আৰু দিল্লীত বিজেপি, আমাৰ ৰাজধানী এক্সপ্ৰেছ বন্দে ভাৰত এক্সপ্ৰেছ হৈ যাব আৰু ডাবল স্পীডত ৰেল চলিব। সেইকাৰণে ৰাইজক মই অনুৰোধ কৰিম যে এইবাৰ ধুবুৰী লোকসভা সমষ্টিত আমি বিজেপি দলক সকলোৱে লগ হৈ জিকাব লাগিব আৰু তাৰ কাৰণে আপোনালোকে সকলোৱে আমাক সহায় কৰিব। ধুবুৰী জিলাত, গোৱালপাৰা জিলাত, সাউথ সালমাৰা জিলাত আমাৰ কাম কৰিব বহুত কাম আছে, উন্নয়নমূলক কাম কৰিব আছে। ইয়াতে গৰীব মানুহ বহুত আছে, আমি গৰীব মানুহক সেৱা কৰিব লাগিব আৰু তাৰ বাবে আপোনালোকে আমাক সকলোকে সহায় কৰিব। আপোনালোকক মই অনুৰোধ কৰিম যে আজি আমাৰ অসমত স্বাধীনতাৰ ইমান দিন হৈ গ'ল, কিন্তু দেশী মুছলমান মানুহক আজিলৈকে কোনেও মৰ্যাদা দিয়া নাছিল। প্ৰথমবাৰ বিজেপি চৰকাৰে আজি দেশী মুছলমান মানুহক প্ৰথমবাৰ সন্মান দিছে, ইজ্জত